মই ভবা নাছিলোঁ যে মই 30 নম্বৰ ব্লগটো মোৰ মেডিকেলৰ পৰা দিব লগা হ'ব বুলি। হেল্ল' গাইছ, ৱেলকাম বেক টু এনাডাৰ মিনি ব্লগ। আজি হ'ল 100 days 100 মিনি ব্লগ চেলেঞ্জৰ ডে 13। যিহেতু আপোনালোকে গম পায় যে মই ৰাইডত যোৱা কথা আছিলে, বাট ডিউ টু মেডিকেল ইমাৰ্জেঞ্চি মোৰ কেইদিনমানৰ কাৰণে এইটো প্লেনটো পষ্টপন কৰিব লগা হ'ল। মোৰ ৱাইফৰ দেউতা একচুৱেলি হাৰ্নিয়া এটা অপাৰেশ্যন আছে, চ' কেইদিনমানৰ কাৰণে অলপ পষ্টপন কৰিছোঁ। ভাবিব পাৰে যে মেডিকেলৰ পৰা ব্লগ দি আছোঁ কেনেকুৱা মানুহ, বাট এইটো ব্লগ স্পেচিয়েলি তাৰ কাৰণে যাৰ হেল্থ ইঞ্চুৰেঞ্চ নাই। লাগিলে অলপ কম খাব, কিন্তু হেল্থ ইঞ্চুৰেঞ্চ এটা লৈ থ'ব, এইটো এটা ৰিকুৱেষ্ট মোৰ ফালৰ পৰা। তাৰপিছত আকৌ এতিয়া মেইন টপিকত, যদি আপোনালোকে আজিলৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেন্তে যিমান সোনকালে পাৰে আয়ুষ্মান কাৰ্ডটো বনাই লওক। বাট আগতে কৈ দিওঁ, বহুত বেছি দৌৰিব লগা হ'ব পাৰে আপোনালোকৰ, কিয়নো গভৰ্ণমেণ্টৰ বস্তু ফ্ৰীত পাই আছোঁ যদি বহুত বেছি দৌৰিব লাগে। মই দুদিনৰ পৰা যিটো দৌৰি আছোঁ, মই আপোনাক কৈ বুজাব নোৱাৰিছোঁ, ইমান বেছি দৌৰিব লগা হয়। যিকেইটা মানুহক থৈছে আয়ুষ্মান অফিচত, সিহঁতি জাষ্ট আপোনাক এটা টেবুলৰ পৰা আৰু এটা টেবুললৈ পঠাই থাকে। যোনে নাজানে ইহঁতি পগলা হৈ যাব সঁচাকৈ, ইমান বেছি এটা হেৰাছমেণ্ট কৰে। মানুহ একেবাৰে কান্দি যায়, কেলেনো ইহঁতি পেচেণ্ট লৈ আহে ন, এটা এনেই ভয় লাগি থাকে। তাৰপিছত ইমান হেৰাছমেণ্ট এটা হ'লে বহুত বেছি প্ৰব্লেম হৈ যায়। একচুৱেলি সিহঁতৰো ভুল নহয়, কেলেনো বহুত বেছি মানুহ ইয়াত, চ' চবৰে অলপ আৰ্জেণ্ট থাকে ন। চ' গভৰ্ণমেণ্টৰ ওচৰত এটাই ৰিকুৱেষ্ট, আয়ুষ্মান কাৰ্ডটো যদি যিমান সোনকালে পাৰে ATM কাৰ্ডৰ নিচিনা চুৱাইপ কৰি দিব লাগে, যে মানুহ এডমিট হোৱাৰ লগে লগে যদি এইটো কাৰ্ডটো এক্টিভেট কৰি দিয়ে, অনলি যদি মেডিকেলত এইটো কাৰ্ড ইউজ কৰিব পাৰে। যেনেকৈ ধৰক আপুনি মেডিচিন আনাৰ টাইমত, ব্লাড চেণ্টাৰত, নহ'লে অপাৰেশ্যন টাইমত, যিকোনো টাইমত যদি এইটো কাৰ্ড যদি ইউজ কৰিব পাৰে, তাৰ বাহিৰে এইটো কাৰ্ডটো যদি ইউজ নহয় যদি। চ' আজি ভিডিঅ'টো বনোৱা এইটোৱে মটিভ যে চবেই যদি এইটো ভিডিঅ' শ্বেয়াৰ কৰে আৰু মোৰ মাতটো যদি আমাৰ হেমন্ত মামাৰ ওচৰত গৈ পায় আৰু এইটো চিষ্টেম যদি চেঞ্জ কৰে। আজি মোৰ লগত হৈছে, কালি আপোনালোকৰ লগতে হ'ব পাৰে, আৰু ইমান বেছি মানুহ ধৰিব নোৱাৰে। চ' আজি ভিডিঅ'টো মই আপোনালোকক নকওঁ যে লাইক কৰক, কমেণ্ট কৰক, জাষ্ট শ্বেয়াৰ এটা কৰি দিব যদি গৈ এইটো আমাৰ গভৰ্ণমেণ্টৰ ওচৰত গৈ যদি পায় যদি। চ' আজিলৈ আহিছোঁ, ৰাধে ৰাধে।